কি খবৰ বন্ধুসকল, গুড ইভিনিং সকলোকে আৰু সালাম মোৰ ফালৰ পৰা। আপোনালোকৰ ভালেই নিশ্চয়, মোৰো ভাল। ছোৱালীকেইজনীক লৈ অকণমান ভাবিলোঁ বাহিৰলৈ যাওঁ, বাহিৰৰ ভিউটো দেখুৱালোঁ আপোনালোকক। ছোৱালীকেইজনী বাহিৰত যোৱাৰ কাৰণে হাহাকাৰ কৰি আছে, তো যোৱাৰ কাৰণে ৰেডি কৰাই দিলোঁ দুয়োজনীকে। তো এইজনী আকৌ টিকলি বনাব, টিকলি বনাই দিলোঁ। টিকলি বনাম বুলি কৈ আছে, তো সেইকাৰণে বনাই দিলোঁ মই। এতিয়া আকৌ তাই ভিডিঅ' কৰিছোঁ, তাকে চাব আহিছে। তো ওলালোঁ আমি বাহিৰলৈ। এতিয়া যাব কৈ আছোঁ, গৰুকেইটাক দেখা পাই নাযায়, ভয় কৰিছে। তো বাৰ কৈ থকাৰ পিছত এতিয়া খোজকাঢ়িছে। এতিয়া আকৌ খোজকাঢ়িব আহিছোঁ। এতিয়া আকৌ দোকানকেইখনত দোকান দেখা পাই এতিয়া কিবা লাগিবই, তো ল'লে। চকলেট ললিপপ কিনি দিলোঁ, ললিপপ ল'লে। আকৌ বোলে বাউলি কিনিব, বাউলিও কিনি দিলোঁ। এতিয়া আকৌ ফাইনেলি ঘৰ আহি পালোঁ আমি। আহি চাওঁ যদি মোবাইলটো চলিয়ে আছে। ইফালে আকৌ বিস্কুট লৈ কাঢ়াকাঢ়ি লাগিছে। বিস্কুট এপেকেটে আনিছিলোঁ, তাকে লৈ কাঢ়াকাঢ়ি লাগিছে দুইজনীয়ে। আকৌ এইজনী খং উঠি গ'ল এতিয়া নিদিয়াৰ কাৰণে। ইহঁতৰ কাটা খং এইবোৰেই মানে। বিস্কুট লৈ কাঢ়াকাঢ়ি লাগিছে দুইজনীৰ মাজত। এইজনীৰ আকৌ কিবা নহয় কিবা এটা হৈয়ে থাকে, খং উঠিল আকৌ তেওঁ কান্দিব। এতিয়া আকৌ মোবাইল চাবলৈ হ'ল, মোবাইল চাব, এনেকুৱা মানে হৈয়ে থাকে। আৰু দুদিনমান আগতে এইবিলাক মই চাফ চিকুণ কৰিছোঁ। এইখিনি চাফ চিকুণ কৰা হোৱাই নাই, এনেকৈ পৰি আছে। এইখিনিও চাফ চিকুণ কৰিম বুলি ভাবি আছোঁ। এতিয়া এনেকৈ থাকোঁতে তাই কান্দা আৰম্ভ কৰি দিলে, মোৰ সৰুজনী। মাজতে আকৌ কান্দি আছে। তো তাৰপিছত তাৰ যিটো আংকল হয়, আংকলকে লৈ কেনে খেলি আছে। বোলে মোক চাওকচোন কেনেকুৱাবোৰ লাগিছে। দুইজনীকে ৰাখোঁতে কিবা নহয় কিবা মানে কৰিয়ে থাকিব লাগে ইহঁতৰ লগত। তাৰমানে সকলো সময়তে মই লাগিয়ে ধৰি থাকিব লাগে, নহ'লে অকণমান ইফাল সিফাল হ'লে ইহঁতৰ দুইজনৰে কাটা হুলস্থুলখন লাগি যায়। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ লগতো বাৰু এনেকেই লাগি থাকিব লাগেনে? মোৰ দুজনীৰ লগতো এনি টাইম লাগিয়ে থাকিব লাগে, প্ৰতিটো সময়তে লগত থাকিব লাগে, নহ'লে হাহাকাৰখন লগাই যিহে একেবাৰে কি কওঁ বাৰু আপোনালোকক। চাই নিশ্চয় গমেই পাইছে কিমানখিনি উৎপতীয়া, বহুত উৎপতীয়া। আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছোঁৱেই যে বহুত উৎপতীয়া দুইজনীক লৈয়ে মোৰ দিনটো কটা নিচিনা কাটে। তাৰপিছত কি কৰিম বুলি ভাবি থাকোঁতে এনেকৈ ফটো এখন মানে সিহঁতৰ লগত তুলিলোঁ। মাজতে এনেকৈ স্নেপচিটত দুইটা কেনেকুৱা অকণমান দিব ধৰিলোঁ। তো এতিয়া অকণমান চুপ হৈছে, এনেকৈ ফটো কেইখনমান তোলাই দিলোঁ সিহঁতৰ। কোৱা। এজনী আকৌ এতিয়া লিপষ্টিক লৈছে, এজনী আকৌ ওপৰত উঠিছে, আৰু এইজনী এতিয়া লিপষ্টিক লৈছে। মই খুজি থাকোঁত নিদিয়ে, গোটেই মুখে চুখে লগাই লৈছে। এনেকৈ গোটেই মুখতে লগাই লৈছে। সেইখিনি বাৰু আপোনালোকক আৰু নেদেখুৱালোঁ মই। গোটেই মুখত একেবাৰে আঁকি লৈছে। কিবাকৈ যদি লিপষ্টিকটো পাব লাগে তেনেহ'লে আৰু হৈছে আৰু। এইখিনিতে ভাবিলোঁ মই অকণমান ৰন্ধা বঢ়াখিনি কৰি লওঁ। ভাবিলোঁ আলু দি অকণমান মাছকে বনাই লওঁ, আৰু দিনতে চয়াবিন বনাইছিলোঁ সেইও আছে। তো এইজনী আকৌ মাজতে গাখীৰটো লৈ গ'ল। এফালে দুইজনী চেনি খোৱাত ব্যস্ত। চেনি খাবলৈ মানা কৰি থাকিলেও চেনি খাব, খালি চেনি খাব। তথাপিতো নিদিওঁ যদিও মাজে মাজে দিব লগা হৈ যায়। এইজনী আহি এইজনী এতিয়া মৰম কৰিব লাগে। এইফালে মোৰ চব্জি বনি গ'ল, হৈয়ে গ'ল প্ৰায় চব্জিখিনি। এইজনী আকৌ কৈ আছে ভৰিত বোলে কাটা সোমাইছে। তো চাব গ'লোঁ, নাই একো কাটা চাটা, এনেই তাই কান্দি আছে। ইফালে বাপেক আহি পালে, মোৰ মিষ্টাৰ আহি পালে। দুইজনী আকৌ বাপেকৰ ফেভৰেট। এইফালে আকৌ চিপছ এক পেকেট আনিলে, চিপছখিনি খোৱা আৰম্ভ কৰি দিলোঁ। এইফালে আকৌ খানা আহি গ'ল ইহঁতৰ, খানা খোৱালৈ লাগি গ'লোঁ দুইজনীকে অকণমান ভাত খুৱাই দিবলৈ ল'লোঁ। দুইজনীকে ভাত খুৱাই দিলোঁ। ভাত খোৱা হৈ গ'ল মানে খাই আছে ভাত। এতিয়া এইখিনিতে ভিডিঅ'টো। টাটা বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিল চাব আৰু কমেণ্ট কৰিব। ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰি দিব প্লিজ। বাই বাই।